কেনেকা তেৰা হৈ গৈছে, দলং কেনেকা তেৰা হৈছে সেইটোৱে আছিল। যিহেতু আজি চিমেণ্ট নদীৰ বানপানী বা চিমেণ্ট নদী পানী হোৱাৰ ফলত নদীৰ যি সমস্যাৰ কাৰণে কি ক'ত কি হৈ আছে আৰু কি কেনেকুৱাকে ৰাইজক সচেতন থাকিবৰ কাৰণে অনুৰোধ জনাব। আপোনালোকেতো দেখিয়ে পাই আছে এতিয়া মানে প্ৰথমতে আমি সেই ৰংপুৰীয়া এই কাজিৰঙা এইফালে আমি দুখন বটৰ লগত আমি ৰেস্কিউ কৰি আছিলো। এইটোৱে জানিব বিচাৰিলো যে এইটো ক্ষতি হোৱাত আমাৰ এই চিমেণ্ট অঞ্চল বা জোনাই ইফালে বহুতখিনি মানুহৰ অসুবিধা হ'ব। আগন্তুক আহি থকাত ই যদি কুঁৱাৰী মালিকসকলক কি অনুৰোধ জনাব আপুনি বা এজন সচেতন ব্যক্তি হিচাপে? দুজন শিশু ইয়াৰ পৰা হয়তো গুচি যোৱা বুলি আমি গম পাই। ইয়াত বৰ্তমান প্ৰশাসনৰ ব্যক্তি আছে, প্ৰশাসনৰ পৰা কিছু কথা জানিম। নমস্কাৰ, পৰিৱেশ কি হৈ আছে বৰ্তমান? পৰিৱেশ মানে এঘণ্টামান আগতে মই ব্ৰিজৰ ওপৰতে উঠি আছিলোঁ। হয়, তাৰপিছতে আমাৰ যিহেতু ৰেলৱে কণ্ট্ৰেক্টৰ, আমাৰ ৰেলৱে অফিচাৰখিনিক মই ভিডিঅ' বনাই পঠিয়ালোঁ। বৰষুণ দিয়াৰ কাৰণে অকণমান আঁতৰি সিফালে গৈছিলোঁ। তাৰপিছতে 15-20 মিনিটৰ ভিতৰতে ব্ৰিজখন কলাপছ হৈ গ'ল। এইটোতো এটা বহুত ভাবিব লগা ঘটনা, যিটো ব্ৰিজৰ যিটো আমাৰ অইল কেপ যিটো আছে, অইল কেপটো 18.5 মিটাৰ আছে। 18.5 মিটাৰ তলত সেইটো কেনেকে তলত হেৰি হৈ গ'ল মানে দাবি গ'ল, সেইটোহে বহুত আচৰিত হ'বলগীয়া। এইটো ডেমেজ এনে হৈ গৈছিল নেকি? ডেমেজ নাই হোৱা, ফুল্লি ডেমেজ হোৱা নাছিলে। কেইদিনমান আগতে ৰিপেয়াৰিঙৰ মানে কি অইল কেপখিনি বাহিৰৰ পৰা যিটো মানে অকণমান গাৰ্ড হৈ আছিলে, গাৰ্ডবিলাক ৰিপেয়াৰিঙো কৰা হ'ল। ৰিপেয়াৰিং কৰি চব ঠিকেই আছিলে, কিন্তু ইমান যে এনেকুৱা এটা হ'ব মানে সেইটো মানে চিন্তাৰ বাহিৰত। এইটো আচৰিত। আমিও ইয়াৰে ব্যক্তি হয়, জীৱনত আমি দেখা নাই এই বয়সৰলৈকে, নহয় জানো? এতিয়ালৈকে এনেকুৱা পানী দেখা নাই, আৰু ইমান যে কাৰেণ্ট মানে বহুত মানিবলগীয়া। আৰু লগত এইটো হোৱাৰ এটা এই কুঁৱাৰী যি চলাই সেই ব্যক্তিসকলে যদি খুটাৰ কিনাৰে কিনাৰে বেছি দ হোৱাৰ কাৰণেই হ'ব পাৰে নেকি? সেইটো এটা মানে সন্দেহজনক কথা হ'ব পাৰে, কাৰণ কিয় আমাৰ একচুৱেলি ৰেলৰ মাটি ইয়াৰ পৰা 500 মিটাৰৰ ওপৰলৈকে আছে। কিন্তু ৰেলৱে ইমানখিনি বাৰে বাধা দিয়াৰ পিছতো আমাৰ কুঁৱাৰী যিবিলাকে মহলদাৰ তেওঁলোকে নামানে, মানুহ নাথাকিলে ব্ৰিজৰ ওচৰত খনন কাৰ্য চলায়। তেনেকুৱা কিছুমান গাফিলতি হ'ব, কিছুমান হেৰি এইটো সন্দেহজনক, এইটো সঁচাকে নিশ্চয় হ'ব লাগে। ইয়াত যিমান আগত দলঙৰ খুঁটিটো পুতি আছিলে গিটি বালু, কিন্তু সেইটো নাই, তলতহে গৈছিল, নহয় জানো? তাৰ কাৰণে সুবিধা ল'লে চাগে নদী বা পানীয়ে স্পীডে কাৰেণ্টে, নহয় জানো? এইটো নিশ্চয় নোহোৱা নহয়, কিন্তু হ'ব হৈছে বুলি মই এটা অনুভৱ, নহয় জানো? নৈ কৰিব নোৱাৰে। এনে এতিয়া যে হৈ গ'ল, ই হোৱাৰ পিছত আমাৰ কিমান ক্ষতিগ্ৰস্ত হ'ব? ইয়াত কিমান এতিয়া 1 ইয়াৰলৈকেতো আপুনি ৰেলৰ কথা চিন্তাই কৰিব নোৱাৰে। তেতিয়া আৰু খুঁটা নতুন দিব লাগিব, পাৰিলে নতুন কৰিব লাগিব, বহুত বাহিৰৰ পৰা এক্সপাৰ্ট আনিব। কিহৰ কাৰণে এনেকুৱা দাবী গ'ল, বহুত কথা মানে আহিব। আপুনি যে ৰেলৱে ঠিকাদাৰ হিচাপে আপোনাৰ পৰা এইটোৱে জানিব বিচাৰিলো যে এইটো ক্ষতি হোৱাত আমাৰ এই চিমেণ্ট অঞ্চল বা জোনাই ইফালে বহুতখিনি মানুহৰ অসুবিধা হ'ব। আগন্তুক আহি থকাত ই যদি কুঁৱাৰী মালিকসকলক কি অনুৰোধ জনাব আপুনি বা এজন সচেতন ব্যক্তি হিচাপে? তেওঁলোকক মানে এটাই কথা জনাওঁ, আমাৰ একচুৱেলি প্ৰকৃতি যে ধ্বংস কৰিব নালাগে, সেই বস্তুটো আজি মানে দেখুৱাই দিছে। বহুত দুখ লগা কথা। ইয়াত হৈছে বুলি ফূৰ্তি কৰাৰ নহয়, আমি বহুত দুখ ভুগিব লাগিব, বহুত লোকচানত মুখামুখি হ'ব লাগিব, য'ত আমি কাৰোবাৰ এজনৰ লাভৰ কাৰণে ইয়াত হাজাৰ বা অঞ্চলৰ যিটো বছৰ ধৰি আমি বেগ হৈ যাম, লোকচানৰ সন্মুখীন হ'ম, নহয় জানো? বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হ'ম। এইটো এটা আজি প্ৰমাণিত হ'ল, য'ত আমি কিছুমান সময়ত এই অঞ্চলৰ ৰাইজে কমপ্লেইনো কৰিছে, ইয়াত কুঁৱাৰী চিষ্টেম চলালেও আমি খুটাৰ কাষে পাকে এই খনন যি ব্যৱস্থা সেইবিলাক অলপ বন্ধ কৰিব লাগিছিল, কিন্তু এইটো নহয় বুলি নহয়, কিন্তু হয়। ইয়াত কিছুমান এই কুঁৱাৰী চলওঁতে গাফিলতি হোৱাৰ কাৰণে এইটো হৈছে বুলি মই মোৰ ফালৰ পৰা এইটো দাবী দিয়ে। তাৰ কাৰণে প্ৰশাসনক এইটোৱে জনাই, ফৰেষ্ট ডিপাৰ্টমেণ্টক এইটোৱে জনাই, যদি কেইটকামান লাভৰ নামত এই অঞ্চল বৈ যোৱাটো বা লোকচান হোৱাটো আমি কেতিয়াও নিবিচাৰোঁ। এইটো আহি থকা সময়ত আপোনালোকে সেইটো কঠোৰভাৱে নজৰ দি এই আজিৰ পৰিৱেশ যাতে তাক আমি ৰক্ষা কৰিব পাৰোঁ, নহয় জানো? ধন্যবাদ থাকিল এইখিনি সময় দিয়াৰ বাবে, খুব ভাল লাগিল। খিনি আমি আপোনালোকক দেখালে আৰু লাষ্ট মুহূৰ্তত দেখাম, এইটো
বৰ্তমান কি অৱস্থা হৈ গ'ল, য'ত আমি নেদেখা নুশুনা কাহিনী ঘটনা ইয়াত ঘটিলে। প্ৰশাসনৰ পৰা ইয়াত বৰ্তমান ডিউটি দি আছে। এনে কিমান টাইমৰ পৰা কেনেকা হ'ল আপুনি অলপ কি অৱস্থা এতিয়ালৈকে কি হ'ব পাৰে এইটো অলপ জনাওক। হয় হয় হয়, ঠিক আছে। তেখেতে কোৱাৰ অলপ কিবা হৈছে, অসুবিধা হৈছে, তাৰ চিনিয়ৰ থাকিব, চিনিয়ৰ পৰা আমি কথা সুধিম, চিনিয়ৰ পৰা জানিম। কেমেৰা পাৰ্চন নমস্কাৰ ছাৰ। ছাৰ দুটামান কৈ দিয়ক, কি অৱস্থা হৈ আছে বৰ্তমান? ৰাতিপুৱাৰ পৰা আপুনি ডিউটি কৰি আছে, ক'ত ক'ত এনে আমাৰ অঞ্চলত এই আজি যিহেতু নদীৰ যি সমস্যাৰ কাৰণে কি কি ক'ত ক'ত কি হৈ আছে আৰু কি কেনেকুৱাকে ৰাইজক সচেতন থাকিবৰ কাৰণে অনুৰোধ জনাব? আপোনালোকেতো দেখিয়ে পাই আছে এতিয়া মানে প্ৰথমতে আমি সেই ৰংপুৰীয়া চাইড ৰংপুৰীয়া এই কাজিৰঙা এইফালে আমি দুখন বটৰ লগত আমি ৰেস্কিউ কৰি আছিলো। আৰু তেতিয়া আমি খবৰ পালো যে চিমেণ্ট চাপৰি আমাৰ চিমেণ্ট নদীৰ ওপৰত যিটো ৰেলৱে ব্ৰিজ আছে, এই ব্ৰিজটো মানে বেন হৈ গ'ল। বেন হৈ যোৱালে তাৰ পৰা আমি আহিলো, আহি এতিয়া দেখা পাইছো যে কমিউনিকেশ্যনটো সম্পূৰ্ণভাৱে বন্ধ হৈ আছে। এতিয়া ইয়াৰ ওচৰ চুবুৰীয়া যিকেইটা মানুহ আছে তেওঁলোকক আমি অলপ ওখ ঠাইলৈ যাব দিছো বা নিৰাপদ ঠাইলৈকে যাব দিছো। আৰু দলঙত যিবিলাক মানুহ আমাৰ মানে হেৰি আছে তেওঁলোকক আমি প্ৰটেকশ্যন দিছো যে তেওঁলোকে মানে দলঙৰ পৰা নামিব লাগে, সেইখিনি। আকৌ ৰাইজক আমি ৰিকুৱেষ্ট কৰিছো যে আপোনালোকে যে পানী চাবলৈ বুলি নদীৰ কাষত যাব নালাগে, কাৰণ গলা খহনীয়া মাটিখিনি সহায় আছে, তাৰ পৰা যাতে দ্বিতীয় এটা বিপদ নঘটে। ধন্যবাদ। ঠিক আছে, ধন্যবাদ থাকিল। যিটো এই দলঙৰ খুঁটা এটা বহি গ'ল নহয় জানো, কিমান এটা স্পীড হ'ব পাৰে, কিমান এটা ভয়াৱহ পানী বহুত মানে স্পীড আছে, বহুত স্পীড আছে। হয়, ধন্যবাদ থাকিল। তেখেতলোকে বৰ্তমান ডিউটি দি আছে, ডিউটি বৰ্তমান চলি আছে। আমি দেখিলো কিমান কি এটা ভয়াৱহ, আমি চেষ্টা কৰিম আৰু কিমান তললৈকে তেৰা হৈ গৈছে, কেনে পৰিৱেশ হৈ গৈছে। ৰাইজে ইয়াত বহুতো সমাগম মানে আজি জীৱনত নেদেখা নুশুনা কথা ইয়াত ঘটিবলৈ গৈছে, ঘটনা ঘটিবলৈ গৈছে। আমি যিমান পাৰো অলপ চাইডৰ পৰা আমি যিমান পাৰো অলপ ৰাইজক অলপ দেখাবলৈ চেষ্টা কৰিম, আমি দেখাবলৈ চেষ্টা কৰিম। চাওক দলং বহি গৈছে। কেমেৰা পাৰ্চন অলপ ইফালে আহি, কেমেৰা পাৰ্চন অলপ আহি ইফালে অলপ ইফালৰ পৰা দেখক, তাত দলং কেনেকা তেৰা হৈ গৈছে, দলং কেনেকা তেৰা হৈছে। সেইটোৱে আছিল যিহেতু আজি চিমেণ্ট নদীৰ বানপানী বা চিমেণ্ট নদী পানী হোৱাৰ ফলত অঞ্চলৰ কিমান ক্ষতি হ'ল, কি নহ'ল আপোনালোকক সম্পূৰ্ণ জনালো। আৰু প্ৰশাসনৰ পৰা বা বিভিন্ন ব্যক্তিৰ পৰা আমি কথাবোৰ জানিলো, ইয়াত কি হ'ল কি নহ'ল। আৰু স্থানীয় দাদা আপুনি ইয়াৰে নেকি? ইয়াৰ নহয়, ইয়াত দাদা আপুনি ইয়াৰে নহয়। ইয়াতে বহুত ব্যক্তি বৰ্তমান নদীৰ যি পৰিৱেশ এইটো চাবলৈ কাৰণে বহুতো ব্যক্তি বহুত ঠাইত দূৰ দূৰণিৰ পৰা আহিছে। এইটোৱে আছিল আমি যিকোনো আপোনালোকক যি চিমেণ্ট নদীৰ যি অৱস্থা পৰিৱেশ সেইখিনি দেখালো। হয়তো আগন্তুক আহি থকা সময়ত আমি যি হয় এই আকৌ আপোনালোকক খুব এটা দেখুৱাৰ চেষ্টা কৰিম। আপোনালোকে নিশ্চয় গম পাই যাব চিমেণ্ট চাপৰিত কি অৱস্থা হৈ আছে, কেনেকা হৈ আছে। এইটোৱে কথা, ইয়াত কিছুমান কুঁৱাৰী চালক সকলৰ ভুল থাকিব পাৰে। ইয়াত শ ফুটৰ পৰা আনা দলঙৰ যি খুঁটা লৰি গৈছে, ইয়াত কুঁৱাৰী মালিকসকলৰ কিছুমান গাফিলতি, ইয়াত কিছুমান দুৰ্নীতিৰ কাৰণে নিশ্চয় এইটো হৈছে। নহলে ইয়াত তলৰ পৰা আনা আমি দেখিছো, সৰুৰ পৰা চাই আহিছো, এইটো খুঁটা ইয়াৰকৈ ডাঙৰ ডাঙৰ কিছুমান পানী হৈছে, কিন্তু ইয়ালৈ এনেকুৱাকে আমি পৰিৱেশ দেখা নাছিলো। কিন্তু এই বছৰ যোৱা কেইবছৰ মান আগত এই খুঁটাৰ ওচৰত কুঁৱাৰী খাননৰ কাৰণে নিশ্চয় সি হৈছে বুলি মই ডাইৰেক্ট ক'ব পাৰো, বা হৈছে নিশ্চয় হৈছে। নহলে আমি কিমান দেখি আহিছো, কিমান শুনি আহিছো, এনেকা পৰিৱেশ আমি দেখা নাছিলো। কিন্তু গৰা খহনীয়াটো আমি চাই আহি আছো। ইমান তলৰ পৰা যিটো খুঁটা, ৰেলৱে খুঁটা বনাই অনা খুঁটাটো লৰি গৈছে, এইটো এটা ভাবিব লগা ঘটনা আৰু ভাবিব বাধ্য হৈছো। কিন্তু এই তেখেতৰ এজন দুজনৰ লাভৰ কাৰণে ইয়াত যে কুঁৱাৰী মালিকৰ লাভৰ কাৰণে ইয়াত যে কাম কৰা বা লাভৰ কাৰণে, এজনৰ লাভৰ কাৰণে আমাৰ অঞ্চলৰ কাৰণে বছৰ ধৰি আমি পিছুৱাই যাব লগা বাধ্য হব। ইয়াত হয়তো বছৰ ধৰি ইয়াত আমি ৰেলৱে বা ৰেল নাপাম, আৰু ইয়াত যাতায়াত ব্যৱস্থাৰ কাৰণে, ৰেলৰ ব্যৱস্থাৰ কাৰণে আমি হাজাৰ লোকচান হম, ক্ষতিগ্ৰস্ত হম। এইটো নিশ্চয় ভাবিব বাধ্য কৰিছে। এইটোৱে কম যে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যি দায়িত্বত থকা ব্যক্তিসকলে কিমান অনুৰোধ কৰিছে, ইয়াৰ অঞ্চলৰ বা ৰাইজে হাজাৰ অনুৰোধ কৰি আছে, তেখেতলোকে ৰাইজৰ অনুৰোধ নামানাৰ কাৰণে আজি হয়তো সেইটো ঘটনাটো ঘটিব পালে। সেইটোৱে আছিল যিকোনো আমি যিমান পৰিৱেশ সৃষ্টি হৈছে, যিমান পৰিৱেশৰ
পৰিৱেশ যিমান কিবা হৈছে সেইখিনি আমি দেখালো। প্ৰশাসনে যিমান খুব ধুনীয়াকে বৰ্তমান ইয়াত দায়িত্ব পালন কৰাটো আমি দেখিছে। ইয়াত পানী চাব অহা ব্যক্তিসকলক সুৰক্ষিতভাৱে তেখেতলোকে ৰাইজক সচেতন কৰাটো বৰ্তমান দেখি আছো। সেইটোৱে আছিল আমি যি আপোনালোকক পাৰো সেইখিনি দেখাইছে। আৰু কিন্তু ইয়াত কিছুমান আমাৰ অঞ্চলৰ বা কিছুমান কুঁৱাৰী চালকৰ ইয়াত কিছু এটা ভুল থাকিব, তাৰ কাৰণে এই অৱস্থাটো হৈছে বুলি মই অনুভৱ কৰো। এইটোৱে আছিল যিহেতু আমি য'ত দেখিছো ইয়াত কিছুমান কুঁৱাৰী চালকসকলৰ ভুল আছে। কিয় ইয়াত যি দলঙৰ কাষত যি দলঙৰ খুঁটাৰ কাষত তেখেতলোকে খানন কৰি নিশ্চয় ই খুঁটা এনেকুৱা হোৱাত সহায় কৰিছে, নদীক খান্দিবৰ কাৰণে সহায় কৰিছে। সেইটো মই এই সময়ত নিশ্চয় অনুভৱ কৰিছো আৰু নিশ্চয় এইটো সত্য। সেইটোৱে আছিল যিহেতু আজি চিমেণ্ট নদীৰ গৰাখহনীয়া চিমেণ্টৰ বানপানী হোৱাৰ অৱস্থাত এই অঞ্চলৰ বা এই পৰিৱেশটো সৃষ্টি হৈছে। সেইটোৱে ধন্যবাদ। আপোনালোকক এইখিনি জনাই মই বিদায় লৈছো। ধন্যবাদ।